সেই তলাতল ঘৰ পাইছোঁহি আৰু এইখন আমি পালোঁহি এতিয়া তলাতল ঘৰৰ দুৱাৰখন পাইছোঁহি মেইন যিখন দুৱাৰ নদুৱাৰ বুলি লিখা আছে এখন দুৱাৰখন তো ফ্ৰেণ্ডছ এয়া তলাতল ঘৰ পাই গ'লোহি তলাতল ঘৰ কিন্তু ইয়াত টিকেট কাটিব লাগিব টিকেট চিকেট কাটি লওঁ তাৰপিছত টিকেট কাটি লওঁ এয়াই হৈছে তলাতল ঘৰ ব'লক তলাতল ঘৰৰ ফালে যাওঁ কিনো আছে ভিতৰত দেখুৱাওঁগৈ ফ্ৰেণ্ডছ এতিয়া আহি আছোঁ তলাতল ঘৰলৈ আৰু এটা টিকেটত 25 টকাকৈ লৈছে আৰু 3জনত 75 আৰু এয়া This is the real beauty of Assam. This is Talatal Ghar. Oh, मजा লাগিছে বে পুরা তলাতল ঘৰ চাম বল তললে তো তললেও লৈ যাম তলত কি আছে তলাতল তো তলাতল ঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ তলাতল ঘৰৰ ভিতৰত কি আছে দেখুৱাইছোঁ অ দিছতি বাইদেউ ৰিচা গাঁৱৰ মানুহ লগ পাই গৈছোঁ ইয়াত গ'লো যাব নোৱাৰি আৰু তো ভয় চয় নকৰিব আৰু দেই আন্ধাৰ মুন্ধাৰ গোটেইখন তলাতল ঘৰৰ ভিতৰত এনেকুৱাই আপোনালোকে আহিব ভাল লাগিব তলাতল ঘৰ তলাতল ঘৰ তো এইফালে যাব পাৰি এইফালে তলত বন্ধ আছে পায় তো এইবোৰ অলপ জৰাজীৰ্ণ মানে বহুত পুৰণা হৈ গ'লতো তো ভাগিলে অলপ আৰু এইবোৰ আগতে আছিলে এইবোৰ জ্বলে তলে গৈছিলে এইবোৰ অৱশিষ্ট এইবোৰ আৰু এইটো হৈছে তলাতল ঘৰৰ পুখুৰী এটা সুৰংগ চাপৰি চাপৰি হৈ তলাতলে সেইটোৱে তলাতল ঘৰ আন্ধাৰ মুন্ধাৰ গোটেইখন আন্ধাৰ মুন্ধাৰ আৰু এইটো সুৰংগ আছিলে আগতে সুৰংগ আছিলে এইফালে যাব পাৰি আগতে এইটোৱে আছিলে সুৰংগ এইফালে আগতে গৈ দিখৌ নৈ নে কৌ ওলাইছিলেগৈ এইবোৰ ৰজাই আগতে পলাবৰ কাৰণে এইবোৰ ব্যৱহাৰ কৰিছিলে এতিয়া বন্ধ কৰি দিলে এইফালে যাবগৈ পাৰি সুৰংগৰ ভিতৰৰ ফালে কি আছেগে নাজানো এইফালে ৰাস্তাতে আৰু যাব পাৰি কিন্তু বন্ধ কৰিলে চাগে সম্ভৱ দাদাজনো চাবলৈ গৈছে এইটো কিবা বাদুলি বাদুলি অ বাদুলি ঐ বাদুলি বাদুলি এটা আছে ভিতৰত সুৰংগ বাদুলি বাদুলি কৃষ্ণ দে সেইটো সুৰংগ আছিলে তো দেখুৱাইছোঁ তো ব'লক আৰু এটা তলৰ ফালে তলত আৰু এটা ৰুম হেৰি আছে আণ্ডাৰগ্ৰাউণ্ড তলটোলৈ যাওঁ ব'লক আৰু এইটো হৈছে তলাতল ঘৰৰ পুখুৰী বাই 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 সেইফালে যাম পৰি তলদি গৈছা যে সেইফালে চাওঁ সেইফালে বোলে ক'ৰবাত তলেদি চাবলৈ যায় এইফালে কি আছে একো নাই জাষ্ট চাম অ' মজা খাবা আমি তলত নহওঁ আমি
তলত তলত আৰু নাই আৰু তাতকৈ ক'ত তলত তলত দিয়েতো ওলালোহি ন এইটো বহুত জংঘলো আছে আৰু এইবোৰ ভাগিলে চিগিলে অৱশিষ্ট সেইফালে পাৰিম যাব এনে চামগৈ আমি কিবা নতুন নতুন ৰাস্তা উলিয়াব পাৰোঁ নি চাবলৈ আহিছোঁ কিবা নতুন নতুন কিবা উলিয়াব পাৰোঁ নি ইনভেনশ্যন কৰিব পাৰোঁ নি আৰু ভিতৰত কি আছে কৃষ্ণ চাইছোঁ ৰ কৃষ্ণ প্ৰভু চাইছোঁ আৰু এই ভিতৰত কি আছে ভয়ো লাগে কি আছে এইবোৰ কৃষ্ণ প্ৰভু নাজানো কি আছে একো নাই ভিতৰতো এনেই খালী চাহি হেপী আছে আমাৰ ৰান্ধনি সৰু হ'ব পাৰে কি নাজানো আৰু দেই যদি জানে আপোনালোকে কমেণ্ট কৰি ক'ব এইটো কি বস্তু আৰু এইফালে ভিতৰেদি গৈ এইফালে গৈ বাহিৰেদি ওলাব পাৰিম তো মানে আপোনালোকে তলাতল ঘৰলৈ আহিলে ভালকৈ হাতে চাতে ধৰি আহিব কাৰণ বহুত সুৰংগ চুৰংগ ধেৰ আছে नहीं बंद जिंदगी में डरेंगे तो कुछ नहीं कर पाएंगे तो डरना नहीं चाहिए हमेशा सापई सब आइबलगिया হৈছে কি সুৰংগ এইবাৰ কি কিবা এটা দেখিলে বোলে কি দেখিলে জানো এই এইটো সুৰংগ নহয় এইটো বেলেগ কিবা বস্তুহে এইটো কি বস্তু জানো নাজানো বাৰু এইটো কি বস্তু জানো ভিতৰত বগা চিগা কিবা কিবি আছে হাত চাপ থাকিব পাৰে নাযাওঁ লগতে পানী যাবলৈ ব্যৱহাৰ কৰিছিলে নলা পানী আগতে হ'লে এইবোৰ আকৌ নতুন নিৰ্মাণ কৰি আছে এইবোৰ মানুহে কালাৰ কৰিছে নেকি সম্ভৱ কিবা কৰিছে আৰু নতুনকৈ ফাটিছে পুৰণা কিমান বছৰ হ'ল আমাৰ কি বলক চাপৰি চাপৰি গৈছিলে আগতে এইবোৰ কাৰণ সুৰংগহে চাওঁ চাওঁ এইফালে গৈ থাকোঁগৈচোন কিমান দূৰ পাওঁগৈ তো বলক বলক সোমাই গৈছোঁ এইবোৰ য'ত ত'ত মানে যেনি তেনি ৰাস্তা সেইফালে মানুহ কোনোৱেই নাই অকল আমি আছোঁ তো পানী ক'ৰ পৰা পৰিলে কি এয়া হ'ব পাৰে টয়লেট সম্ভৱ এইটো আমাৰ পাচাবগাৰ হ'ব পাৰে কাৰণ এইফালে ফুটাটোৱেদি গৈ এইফালে ফুটা ওলায় পাচাবগাৰে সম্ভৱ আগতে পাচাব কৰে ধৰক পাচাব কৰে চাগে তো এনেকৈ জনাই দিব যদি জানে আৰু এইবাৰ পানী পৰি আছে জেকি আছে ক'ৰ পৰা পানী পৰিছে জানো তলৰ পৰা বৰষুণ এইফালে ওপৰত দেখোন নাই পানী তলত পানী আছে তো গৈ আছোঁ বহুত দূৰৰ পৰা আহি আছোঁ চাপৰি চাপৰি আহিবলগীয়া হৈছে আৰু এইফালে দাদাই বুজাই বুজাই গৈ আছে কি কৰিছিলে আগতে এয়া দাদাজনক সুৰুংগে সোমাবলৈ আগতে সেইকণত কি কৰিছিলে এইখিনি সদায় ঠিক থাকে
অঁ বেলেগ ঠাইখিনি পানী আমি ভাবিছোঁ এইফালে আহোঁতে পানী বোলো এইফালে ওপৰত দেখোন বৰষুণ নাই অঁ কিন্তু এইডোখৰ কথা এইটো এইডোখৰ ৰহস্যময় হৈ আছে জেগা এইফালে কিন্তু নাই সেইফালে নাই আৰু এইফালে আধা পাৰ্টৰ পৰা এইফালে পানী জেকা তো নাজানো আৰু কি ৰহস্যটো হালি দে এইটো সুৰংগ এতিয়া কৈছিলে কিন্তু শেষ নাই আকৌ আৰম্ভ হ'ল অঁ এইফালে বহুত ডাঙৰ এটা সুৰংগ আছে তো এইবোৰ জেকা আৰু দাদা দাদা এইটো বস্তুটো চাওকচোন কি বস্তু আগতে এয়া কি কৰিছিলে এয়া এটা আগতে টয়লেট আছিলে নি অঁ ঠিক আমি জাজ কৰিছিলোঁ টয়লেট হ'ব পাৰে বুলি তো ৰজাৰ টয়লেট আছিলে এইটো আৰু এইফালে পানী সেইফালে ওলাই গৈ পিনে ড্ৰেইনত পৰিছিলে আৰু এই দাদাজনে বুজাই গৈ আছে তো বুজিবলৈ অলপ সুবিধা হৈছে তো গাইজ আৰু নাযাওঁগৈ আৰু এয়া কি সেইটোকে জানিব মন আছিলে তো দাদা সুধিলোহি কি আছিলে আৰু এইফালে সুৰংগৰ তললৈ আহি আছোঁ বোকা আছে গোটেই তলত কিন্তু এইবোৰ ওপৰত পানী কিন্তু নাই তলত এনেই জেকি থাকে কি কাৰণে জেকি থাকে নাজানো সেইটো দাদাজনেও নাজানে কি কাৰণে জেকি থাকে সেইটো এটা ৰহস্যৰ বিষয় বুলি কৈছে তেওঁ তো এতিয়া আকৌ ওলাই আহিছোঁ আকৌ মানে আমি সোমাই গৈছিলোঁ এই বস্তুটোকে জানিবৰ কাৰণে কি কাৰণে তো এটা বহুত ডাঙৰ সুৰংগ আপোনালোকক দেখুৱালোঁ বহুত ডাঙৰ এটা সুৰংগ আপোনালোকক দেখুৱালোঁ আৰু এতিয়া বাহিৰলৈ ওলাই আহিছোঁ সুৰংগৰ তো ভিডিঅ'টো অলপ দীঘল হৈছে তো বেয়া নাপাব সিমান দীঘল হোৱা ভিডিঅ'টো এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব এইবোৰ আমাৰ অসমৰ গৌৰৱ হয় ফটোশ্বুট ওপৰত বাইদেৱে কাপোৰখন হিলাই হিলাই ফটোশ্বুট কৰাই আছে সেইফালে কি আছে এয়া কি নাজানো এয়া কি নাজানো নহয় এইবোৰ আগতে বাথৰুম হ'ব পাৰে ভাত বনোৱা কিবা হ'ব পাৰে তো তলেদি আহি আছোঁ সেইটো মানে এটা সুৰংগ টাইপৰ বস্তুৱেই তলৰ চাপৰি আহিবলগীয়া হৈছে মানুহবোৰ ইমান চাপৰি আহিছিলে আৰু চব চাপৰিয়ে আহিব লাগিব ভাগৰ লাগি গ'লো ইমান চাপৰিবলগীয়া এইয়া দৌল ইয়াত ত্ৰিশূলডালো আছে তলাতল ঘৰৰ সেইফালে ফটো মাৰি আছে ফটোশ্বুট হৈ আছে এপাক ঘূৰাইহে দেখুৱাই দিছোঁ এই নাই ওলোৱা বোলে দেখুৱাই দিছোঁ এইটো হৈছে বৰটোপৰ আগতে বৰটোপ থোৱা জেগা তো মানে এইফালে চাৰিওফালে চাৰিভাগ চাই থাকে এইফালে বৰটোপ থাকে আগতে ফ্ৰেণ্ডছ এতিয়া তলাতল ঘৰৰ পৰা যাবলৈ বুলি ওলালোঁ গধূলিও হৈছেগৈ প্ৰায় তো ব'লক ঘৰলৈ যামগৈ আৰু এতিয়া তো ফ্ৰেণ্ডছ এয়া হৈছে আগৰ দিনৰ বৰটোপ দুটা এইফালে আছে লেফ্ট চাইডে আৰু দুটা বৰটোপ ৰাইট চাইডে আছে এটা বৰটোপ চৰি গাইজ মই দুটা বুলি ভাবিছিলোঁ কিন্তু আচলতে ৰাইট চাইডে তিনিটা বৰটোপ আছে টোটেল 5টা বৰটোপ ইয়াত সজাই থৈছে বৰটোপ গাইজ তলাতল ঘৰৰ কিনাৰতে এইটো হৈছে গোলাঘৰ বুলি এটা আছে মানে আগতে ইয়াত গোলাবাৰুদ থোৱা হৈছিল বৰটোপৰ কাৰণে এইটো গোলাবাৰুদ আছিলে
মজা ধুনীয়া লাগিছে ৱাও নাইচ এটা গোলাবাৰত থৈছিলে ইয়াত অকণমান এনাৰ্জি লৈ লৈছোঁ ত' ফ্ৰেণ্ডছ এতিয়া গধূলি হ'ল ত' টাইম হৈছে 5:30 আৰু এয়া গেট বন্ধ কৰিছে 5:30 ইয়াত গেট বন্ধ কৰে ত' আহিলে সোনকালে আহিব তলাতল ঘৰ চাবলৈ যদি মন আছে আহিব বহুত ভাল লাগে তলাতল ঘৰ ৰংঘৰো আজি প্ৰথম ত' মজা লাগিলে দুইটাতে এক্সপিৰিয়েঞ্চ গুলি মানে আৰু কি ক'ম এটা বুজাব নোৱাৰা অনুভৱ ত' এতিয়া ঘৰলৈ আহিছোঁ আৰু গাইড চিংগে এতিয়া আৰু এইফালে এনেকৈ দোকান আছে চাইডে দোকান বহে কিনো বুলিলে আপোনালোকে কিনিব পাৰে